আজিৰ দুপৰীয়াৰ বাতৰি আবৃত্তি কৰিছে শ্ৰী ব্ৰইলাৰ ফাৰ্মিং। আজিৰ মুখ্য বাতৰিকেইটা হ'ল যোৱা ৰাতি মদবী নামৰ মানুহৰ ঘৰত দুজন নিগনি চোৰক আটক কৰা হৈছে। ১৩২ বহাগ ২,৫২,০০০ চন ৰঙালী বিহুৰ প্ৰস্তুতি চলোৱা হৈছে। এই ৰঙালী বিহুত ককোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। শ্ৰেষ্ঠ ককোৱা প্ৰতিযোগিতাক ১ কাৰ্টন কমলা পচন আৰু ১ কাৰ্টন চিগাৰেটৰ পেকেটেৰে বঁটা প্ৰদান কৰা হ'ব বুলি জানিব দিয়া হৈছে। সেই অনুষ্ঠানত ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত ৰাতি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দৈকোৱা পায়েঙকো নিমন্ত্ৰণ কৰা হৈছে বুলি জানিব দিয়া গৈছে। সিফালে ১১১ নং ২ নং ৬২ নং সমষ্টিত লোকসভা সমষ্টিত ভোটদানৰ কাৰ্যসূচীত ইভিএমৰ দ্বাৰা গণ্ডগোল হৈছে বুলি জানিব দিয়া গৈছে। এই ইভিএমৰ মূল কাৰণটো আছিল ৰাতিপুৱা আৰম্ভণিৰ আগতে ইভিএমৰ মূল উপকূল দেৱতাক ১ কাৰ্টন মদৰ টোপালেৰে আৰু ১ কাৰ্টন চিগাৰেটৰ ধোঁৱাৰে পূজা কৰা নাই বুলি জানিব দিয়া হৈছে। ইতিমধ্যে জানিব পৰা গৈছে যে আকাশৰ পৰা বাতৰি এটা উৰি পৰিছে বুলি জানিব দিছে। এই মৰম লগা মাইকী গাভৰুজনী সুন্দৰ হেনো। জানিব পৰা মতে এই ছোৱালীজনীৰ সৈতে প্ৰকৃততে ডাঙৰ চুৰণি। কাৰণ ফেচবুক ইনষ্টাগ্ৰাম আদিত ফটো আৰু উপৰিও ল'ৰাবিলাকৰ টোপনিটো লগ পায় বুলি কৈছে। গতিকে কোনো এজন মতা যুৱকে ৰাস্তাত লগ পালে সেই ছোৱালীজনীৰ লগত অকলে ওৱান নল'ব। গতিকে ৰঙালী বিহুৰ উপলক্ষে লগৰ ল'ৰা বা লগৰ অমনীয়াকো কবৰ কৰিব যাতে সকলোৱে সমানে তাৰ সোৱাদ ল'ব পাৰিব। ইয়াৰ লগে লগে আমাৰ এই কমলা পচন আকাশবাণী অনুষ্ঠানৰ পৰা বাতৰিৰ বিৰতিৰ সময় হৈ পৰিছে। গতিকে পলম নকৰিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব আৰু কাষতে থকা বেল আইকনখনকো টিপি দিব আৰু যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ সকলোকে আগত পায় আৰু কি ক'ম আৰু বাই বাই। আজিলৈ ইমানতে দেই আৰু জয়।